हेलो एभ्रिवान তোমালোকৰ বাবে এটা খুবেই ভাল খবৰ আছে। আজি শিক্ষামন্ত্ৰী মহোদয়ে নিউ SOP কিছুমান ঘোষণা কৰিছে। গতিকে অহা সোমবাৰৰ পৰা তোমালোকৰ স্কুলবিলাক খুলিবলৈ আৰম্ভ কৰিছে। প্ৰথমে দশম শ্ৰেণী ক্লাছবিলাক আৰম্ভ হ'ব। ফিজিক্যাল ক্লাছবিলাক অৰ্থাৎ স্কুললৈ যাব লাগিব অহা সোমবাৰৰ পৰা। আজিৰ পৰা যিবিলাক কাম কাজ আছে সেইবিলাক কৰিবলৈ নিৰ্দেশ দিছে স্কুল বিদ্যালয়বিলাকক। আৰু এইখিনিতে বহুতে সুধি আছে ক্লাছ 9 খুলিবনে ক্লাছ 8 খুলিবনে। তোমালোকে যদি শিক্ষামন্ত্ৰী যোনটো আজি SOP যোনটো ভাষণ আছিলে সেই ভাষণটো যদি তোমালোকে শুনিছা তেতিয়াহ'লে নিশ্চয় তোমালোকে ধৰিব পাৰিছা পৰৱৰ্তী সময়ত তাৰমানে ষ্টেপ বাই ষ্টেপ মানে আজি ঘোষণা কৰিছে অহা সোমবাৰৰ পৰা ক্লাছ 10 ফিজিক্যাল ক্লাছবিলাক হ'ব অৰ্থাৎ স্কুললৈ যাব লাগিব। পৰৱৰ্তী সময়ত ঘোষণা কৰিব নৱম শ্ৰেণী কেতিয়া যাব লাগিব, দশম শ্ৰেণী কেতিয়া যাব লাগিব বা অন্যান্য ক্লাছবিলাক কেতিয়াৰ পৰা যাব লাগিব। কিন্তু মই তোমালোকক কৈ আছিলোঁ 15 তাৰিখৰ পৰা তোমালোকে এটা ভাল খবৰ পাবা বুলি, কিন্তু আজি 15 তাৰিখ। গতিকে একদম তাৰিখৰ মতে তোমালোকে আজি এটা ভাল খবৰ পাইছা। গতিকে আজি ভিডিঅ'টো চাই থাকা। শিক্ষামন্ত্ৰী মহোদয়ে কিনো ক'লে, মই শিক্ষামন্ত্ৰী মহোদয়ে আজি যোনখিনি SOP ঘোষণা কৰোঁতে কোৱা কথাখিনি মই তোমালোকলৈ আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। সোমবাৰৰ পৰা আমাৰ দশম শ্ৰেণীসমূহ আৰম্ভ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ কাৰণে যিটো বিশেষ দ্বাদশ বা অন্য যিখিনি শ্ৰেণী আমি খুলিছোঁ আৰম্ভ কৰিছোঁ তাৰ কাৰণে যিটো SOP প্ৰকাশ হৈছিল অনুৰূপ এক SOP আজি প্ৰকাশ পাব, আজি বা কালি। আৰু য'ৰ মূল কথাটো হৈছে যে প্ৰতিটো শ্ৰেণী কোঠাত 30জনকৈ ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি আৰম্ভ কৰিম। বাকী চেনিটাইজেশ্যন কৰা, কোভিড প্ৰট'কলসমূহ মানি চলা এই কথাবিলাক থাকিব, সেইবিলাক সাধাৰণ কথা হিচাপে। কিন্তু এটা শ্ৰেণীত আমি 30জনকৈ ছাত্ৰ ছাত্ৰী বহুৱাই পাঠদান কৰিবৰ কাৰণে আমি অনুমতি প্ৰদান কৰিছোঁ। এই ক্ষেত্ৰত যদি বেছি ছাত্ৰ ছাত্ৰী থাকে তেনেহ'লে শাখা হিচাপে ছেকশ্যন হিচাপে বঢ়াই ল'ব বিদ্যালয়সমূহে। কিন্তু 20 তাৰিখৰ পৰা আৰম্ভ কৰিব আৰু স্কুল খোলাৰ আগতে সেই স্কুলৰ প্ৰয়োজনীয় পৰিষ্কাৰকৰণ, চেনিটাইজেশ্যন এই গোটেইখিনিৰ ব্যৱস্থা আজিৰ পৰাই আৰম্ভ কৰিবৰ কাৰণে সকলো বিদ্যালয় কৰ্তৃপক্ষক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছৰ ঘটনাটো হ'ল যে সকলো অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোকে মই এইটোৰ কাৰণেও আহ্বান জনাম যে তেওঁলোকো প্ৰস্তুত হৈ থাকক। যিহেতু আমি পৰ্যায়ক্ৰমে এসপ্তাহ বা 10 দিন সময়ৰ পৰ্যবেক্ষণ কৰি আমি পৰ্যায়ক্ৰমে বিদ্যালয়সমূহৰ পুনৰ আমি পাঠদান আৰম্ভ কৰাৰ ফালে আমি গতি কৰিছোঁ। আৰু এতিয়ালৈকে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এনেধৰণে বিদ্যালয়সমূহলৈ আহি দ্বাদশ শ্ৰেণীত ডিগ্ৰী চূড়ান্ত বৰ্ষত তেওঁলোকে পাঠ গ্ৰহণ কৰিছে। ক'ৰ পৰা কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতিবেদন আমালৈ অহা নাই। তাৰ পৰিপ্ৰেক্ষিততে আজি আমি দশম শ্ৰেণীৰো পাঠদান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বাকী শ্ৰেণীসমূহৰো পাঠদান আৰম্ভ কৰাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত শিক্ষা বিভাগে সিদ্ধান্ত ল'ব। আমাৰ SEBAই তেওঁলোকৰ পাঠ্য যিটো ক্ৰম আছিলে, যিটো চিলেবাছ আছিলে, চিলেবাছটো 40% সংকুচিত কৰি সেইটো প্ৰকাশ কৰিছেই। অনলাইনত শ্ৰেণীসমূহ চলি আছে। এতিয়া যিটো ফিজিকেল ক্লাছ অৰ্থাৎ শ্ৰেণী কোঠাৰ পাঠদান আৰম্ভ হ'ব সোমবাৰৰ